নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ জেনেৰেল নলেজৰ পাৰ্ট 22 য'ত 10টা ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কুৱেশ্যন ডিছকাছ কৰা হৈছে ইয়াৰ আগতে জেনেৰেল নলেজৰ 19টা পাৰ্ট আমাৰ চেনেলটোত আপলোড কৰা হৈছে যিকেইটা আপোনালোকে আমাৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ পেলাই চাই ল'ব পাৰিব গতিকে বলকচোন আজিৰ প্ৰশ্নসমূহ আমি চাই লওঁ আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল স্পীকাৰ অফ দ্য লোকসভা অপশ্যনসমূহ দিয়া আছে সুমিত্ৰা মহাজন সুচেতা কৃপলানী মীৰা কুমাৰ আৰু সুষমা স্বৰাজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মীৰা কুমাৰ হৈছে আমাৰ লোকসভাৰ প্ৰথমগৰাকী মহিলা স্পীকাৰ নেক্সট প্ৰশ্ন হু ইজ কনচিডাৰ্ড এজ দ্য ফাউণ্ডাৰ অফ মুছলিম ৰুল ইন ইণ্ডিয়া ইয়াৰ অপশ্যনসমূহ দিয়া আছে বাবৰ মহম্মদ ঘুৰি কুতুবুদ্দিন আইবাক আৰু মাছুদ শ্বাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মহম্মদ ঘুৰি গতিকে মহম্মদ ঘুৰিক আমাৰ ভাৰতত মুছলিম ৰুলৰ ফাউণ্ডাৰ বুলি জনা যায় নেক্সট প্ৰশ্ন হাউ মেনি ডিজিটছ আৰ দিয়াৰ অন এ আধাৰ নম্বৰ অপশ্যনসমূহ দিয়া আছে 11টা 12টা 13টা আৰু 14টা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 12টা অপশ্যন বি 12টা আমাৰ আধাৰ কাৰ্ডত আমাৰ 12টা নম্বৰ থাকে নেক্সট প্ৰশ্ন দ্য ডিভিজন অফ পাৱাৰ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট is contained in the Constitution of India in the আমাৰ অপশ্যনবোৰ দিয়া আছে 3rd schedule 5th schedule 7th schedule আৰু 8th schedule ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7th schedule নেক্সট প্ৰশ্নটো দিয়া আছে ইণ্ডিয়া ইজ গোয়িং টু চেলিব্ৰেট ইটছ ডেছ ইণ্ডিপেণ্ডেন্স ডে ইন 2020 ইয়াৰ অপশ্যনসমূহ দিয়া আছে 71st 72nd 73rd আৰু 74th আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 73rd অৰ্থাৎ ভাৰতবৰ্ষই এইবাৰ অৰ্থাৎ আমাৰ 2020 চনত ইয়াৰ 73 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব নেক্সট কুৱেশ্যনটো চাই লওঁ হোৱাট ইজ দ্য নেশ্যনেল গেম অফ বাংলাদেশ অপশ্যনবোৰ দিয়া আছে ক্ৰিকেট কাবাডী হকী আৰু নান অফ দ্য এবভ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাবাডী গতিকে বাংলাদেশৰ নেশ্যনেল গেমটো হৈছে কাবাডী নেক্সট প্ৰশ্ন হুইচ ৰুলাৰ অফ এনচিয়েণ্ট ইণ্ডিয়া ইজ অলছ' ন'ন এজ ছেকেণ্ড অশোকা অপশ্যনবোৰ দিয়া আছে হৰ্ষবৰ্ধন কনিষ্ক চন্দ্ৰগুপ্ত I আৰু আলাউদ্দিন খিলজী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কনিষ্কক পুৰণা সময়ত আমাৰ ছেকেণ্ড অশোকা বুলি জনা গৈছিল নেক্সট নেশ্যনেল এডুকেশ্যন ডে ইজ চেলিব্ৰেটেড অন অপশ্যনসমূহ দিয়া আছে 22 জুন 14 মাৰ্চ 11 নৱেম্বৰ আৰু 5 আগষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 11 নৱেম্বৰ 11 নৱেম্বৰ তাৰিখে আমাৰ নেশ্যনেল এডুকেশ্যন ডেটো পালন কৰা হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ ৱাটাৰ চলিবল ভিটামিন অপশ্যনবোৰ দিয়া আছে এ চি ডি আৰু ই ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অৰ্থাৎ ভিটামিন চিটো হৈছে আমাৰ দ্য ৱাটাৰ চলিবল ভিটামিন নেক্সট কুৱেশ্যন নম্বৰ 10 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ASEAN লোকেটেড ইয়াৰ অপশ্যনসমূহ দিয়া আছে চাংহাই চাইনা মেনিলা ফিলিপিনছ বেংকক থাইলেণ্ড আৰু জাকাৰ্টা ইণ্ডোনেছিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন ডি জাকাৰ্টা ইণ্ডোনেছিয়া আৰু ASEANৰ ফুল ফৰ্মটো কি সেইটো আপোনালোকে জানি থওক এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ নেক্সট গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ আৰু প্ৰশ্নটো দিয়া আছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য কেপিটেল অফ ফিনলেণ্ডৰ বাৰু কেপিটেল কি অপশ্যনবোৰ দিয়া আছে হেলচিংকি আক্ৰা ডাবলিন আৰু মাদ্ৰিদ ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু যোনটো আমাৰ আগৰ ভিডিঅ'ৰ প্ৰশ্ন আছিল যে ভাৰতৰ আটাইতকৈ পুৰণা হাইকোৰ্ট কোনখন তাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি কেলকাতা হাইকোৰ্ট গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকে এইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছিলোঁ ভিডিঅ'টো কেনে পালে জনাবচোন আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব লগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ